ডিডি দৰ্পণৰ আজিৰ এই খণ্ডটিলৈ মই ৰমেশ শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। উৎসৱৰ অৰ্থই হৈছে মানুহক উৎসাহিত কৰা, মানুহক মানুহৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তোলা, উদ্বুদ্ধ কৰা আৰু বিমল আনন্দ প্ৰদান কৰা। এই উৎসৱবোৰৰ লগত জড়িত হৈ থাকে বিভিন্ন পূজা পাৰ্বণ, খেলা ধূলা ইত্যাদি অনেক অনুষ্ঠান। প্ৰিয় দৰ্শক, আজি আমি উপস্থিত হৈছোঁ BTAD অঞ্চলৰ স্বৰ্ণবজাৰ আঞ্চলিক লক্ষী পূজা সমিতিয়ে আয়োজন কৰা লোককৃষ্টি সমাৰোহত। আহকচোন আজি আমি এই লোককৃষ্টি সমাৰোহৰ বিভিন্ন কাৰ্যসূচীসমূহ উপভোগ কৰোঁ। আপোনালোকে ইয়াতে লোককৃষ্টি পৰিৱেশন কৰিবলৈ আহিছে। এই লক্ষী পূজা সমিতিৰ উদ্যোগত যি আয়োজন কৰা হৈছে লোককৃষ্টি, কেনে অনুভৱ হৈছে? আজি বহুত ভাল লাগিছে, কিয়নো আমাৰ অঞ্চলটো খুবেই পিছপৰা। গতিকে এইকণ সুবিধা যে আপোনালোকে দিলে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। বহুতেই ভাল লাগিছে। কিমান কৃষ্টি আছে আপোনালোকে দেখাই পাইছে, কাৰ কিমান প্ৰতিভা আছে। গতিকে এইখিনি প্ৰতিভা ইয়াত কৰিব পাৰি চবেই ভাল লাগিছে চবৰে। এই আয়োজনটো আমাৰ এই অঞ্চলত কৃষ্টি সংস্কৃতিৰ ওপৰত তাৰমানে সম্পূৰ্ণ ভৰসা আছে আৰু এই অঞ্চলটো কৃষ্টি সংস্কৃতিৰ ভৰপূৰ। ইয়াত বিভিন্ন অভিনেতা অভিনেত্ৰী গায়ক বহুত আছে, শিক্ষিত মানুহৰ অভাৱ ইয়াত নাই। গতিকে আমি তাৰে ওপৰত নিৰ্ভৰ কৰি আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ। হয়, ইয়াতে যিহেতু বিভিন্ন সম্প্ৰদায়ে বাস কৰে, একেলগে সমিল মিলা শান্তি সম্প্ৰীতিৰে বাস কৰি আহিছে। গতিকে আমি বিভিন্ন কৃষ্টি দেখিছোঁ। এই কৃষ্টিসমূহ কিমান দিনৰ পৰা, কেতিয়াৰ পৰা লোককৃষ্টি হিচাপে আপোনালোকে এই অঞ্চলটোত প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰি আছে? ফ্ৰম টাইম ইনমেমৰেবল এই কৃষ্টিটো চলি আছে আৰু এই কৃষ্টিটো আমাৰ অসমৰ বিভিন্ন ঠাইত, আমাৰ ইয়াত ঢুলীয়াবাটি আছে, এই ঢুলীয়াবাটিটো প্ৰায় 200 বছৰে হ'ল, বিভিন্ন ঠাইত কৃষ্টি সংস্কৃতি আমাৰ চলাই আছে। কিন্তু সৰুকালৰ পৰাই লক্ষী পূজা দেখি আহিছোঁ, কিন্তু আজি 59 বছৰ ভৰি দিছেহি। এটা সময়ত আমি যেতিয়া হাফ পেণ্ট পিন্ধি ইয়াত লক্ষী পূজা চাব আহোঁ, কলপাতৰ চাইনা এনেকুৱা কিবাকিবি আৰু ভাওনা চাওঁ, পুতলা নাটক চাওঁ, কিন্তু আজি দপে এই লক্ষী পূজাখন মানে উন্নতিৰ পথত গৈছে। গতিকে আৰু ইমান মানুহৰ সমাগম হোৱা হৈছে, মানে ধৰক এই থিয়েটাৰ মাতিছোঁ, আজি দুটাকৈ দৰ্শনী কৰিব লগা হৈছে, তথাপিও আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। তাৰপিছত আমাৰ যিবিলাক আৰু সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানবিলাকো আমি খুব নিয়াৰিকৈ পৰিচালনা কৰি খুব জাকত জিলিকা কৰি আহিছোঁ।
আগভাগ লৈছে আৰু আটাইৰে মাজত যিটো আমাৰ ঐক্য আৰু সম্প্ৰীতি আমাৰ এই পূজাৰ সময়তো আমি গোটেইবিলাক মানুহে আমাৰ ঘৰবিলাক পাহৰি যাওঁ। আমি ইয়াত ৰাতি যোৱাকালি আমি 2:30 বজাত গৈছোঁ ইয়াৰ পৰা। গতিকে আমাৰ এই গোটেইকেইদিন আমি এটা খুব মানে উলাহ মালহেৰে আমি মানে ইয়াত থাকোঁ। এই পূজাটো মানে যোৱাৰ পিছত আমি এটাই আচলতে কিবা বহুদিনৰ কাৰণে সেমেকি যাওঁ আচলতে। আজি আমি খুব আনন্দিত হৈছোঁ। এনেকৈ সমূহ ৰাইজ 7খন গাঁৱৰ ৰাইজ মানে এই অঞ্চলৰ ৰাইজ ইয়াত উপস্থিত হৈ বিভিন্ন কলা সংস্কৃতি আমাৰ প্ৰদৰ্শন কৰিব পাৰিছোঁ। আপোনালোককো এই হিচাপত আমি ধন্যবাদ জনাইছোঁ। আমি এই অনুষ্ঠানটো 60 বছৰ আগতেই আমাৰ মহান ব্যক্তিসকলে যি তেওঁলোকক আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেওঁলোকে এই অনুষ্ঠানটো এইখিনিতে অনুষ্ঠিত কৰি আমাক এই মহামিলনৰ মহাতীৰ্থখন তেওঁলোকে আমাক দান কৰি গৈছিল। আমি খুবেই আনন্দিত, কাৰণ এই অনুষ্ঠানটোৰ প্ৰতি এই অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ যিটো ভাতৃত্ববোধ বা মিলনৰ সেইটো গঢ়াই থৈ গৈছিল বা এতিয়াও সেইটো উৎক্ষুণ্ণ আছে বা আগতকৈ বহুত বেছি হৈছে। আমি এইলৈ বৰ শান্তিৰে এই উৎসৱটো উদযাপন কৰি আহিছোঁ। আমি খুব আনন্দিত হওঁ ইয়াত। চাৰিখন বিয়া আছে একেলগে। আজি কাৰ বিয়া জানা না? নগেনৰ ডাঙৰ জেকটোৰ বিয়া আৰু নগেনৰ ডাঙৰ পুতেকটোৰ বিয়া আৰু আজি নগেনৰ ভায়েকৰ বিয়া আৰু আজি নগেনৰো বিয়া। পূজা মণ্ডপখন ভালদৰে চলাই নিয়াৰ কাৰণে আমাক সহানুভূতি দিয়ে আৰু আমি তেওঁলোকৰ আশীৰ্বাদতে আগবাঢ়ি যায়। যোৱা বছৰ আমাৰ অলপ এই লক্ষী পূজাতে অলপ ঘটনা ঘটিছিল। সেই ঘটনাৰ সন্মুখত হয়তো মানে বেয়াও হোৱা নাই, ভাল এইবাৰ একদম ভালে গ'ল। আমাৰো ভাল লাগিছে। আৰু আমি মানে সিমলা থানাৰ অচিৰ অন্তৰ্গত আমাক কৈছে কি যে শান্তি শৃংখলা বজাই ৰাখি মদ ভাং যাতে বিক্ৰী নকৰে, মানে ৰাইজে যাতে অনুমতি নিদিয়ে, এইখিনি কথা ৰাইজকো সজাগ কৰি দিব আৰু আপোনালোকেও সজাগ হ'ব। আৰু কোনোবাই যদি দৃষ্টান্ত কৰিব আহে তাত বিশৃংখল কৰিব নালাগে। ৰাইজক সুশৃংখলভাৱে চলাই নিবৰ কাৰণে আপোনালোকে যাতে সহায় কৰে। বহুত পাৰ্থক্য, বহুত উন্নতি। আজি এই অৱস্থা দেখি বিৰাট ভাল লাগছে। আৰু আমি যেতিয়া ইয়াতে প্ৰথম পূজা কৰোঁ তেতিয়া নাছিলে, এনেই চাইলা এখন দি পূজাটো কৰিছিলোঁ, কিন্তু এতিয়া বহুত ভাল লাগছে।
জননী তুমি হলা অন্নদাতা মাতৃ স্বরূপিণী মাতৃ স্বরূপিণী হে জগত জননী লক্ষ্মী পূজাটো 60 চনতে আৰম্ভ হৈছিল আৰম্ভণিৰ পৰা মই জড়িত আছোঁ এই পূজাত আৰু সেই সময়ত আমাৰ পঞ্চায়তৰ সভাপতি ছেক্ৰেটাৰী তেওঁলোকে হেৰি কৰিছিল বৰ্তমান তেওঁলোক প্ৰয়াত আৰু এই সময়ত যি সময়ত প্ৰতিষ্ঠা হয় তেতিয়া প্ৰথম ছেক্ৰেটাৰী আছিল নতুন বৰগাঁৱৰ ৰামনাথ কলিতা আৰু লক্ষ্মী পূজা কমিটিৰ সভাপতি আছিল মাজৰ মাথাগাঁৱৰ প্ৰয়াত মণ্ডল গংগাধৰ দাস তেওঁলোকে আছিল আৰু আমাৰ মাজৰ মাথাগাঁৱৰে শ্ৰী হীৰেণ শৰ্মা আমি এনেকৈ আছিলোঁ বৰগাঁও গাঁৱৰ ৰত্নেশ্বৰ শাস্ত্ৰী দেৱনাথ শৰ্মা ৰামনাথ সৰ্বলভ শৰ্মা এনেকৈ দুটা পুৰণা প্ৰবৃদ্ধ লোক আছে সকলোবিলাকে ইয়াতে জড়িত আছে গণপতি দাস মই ৰেভিনিউ বেডৰ আঙুলীয়া সুভাষস্থ এই অনুষ্ঠান মোৰ ক্লাছ 7 পৰা মই আছোঁ 60 চনত ইয়াত আৰম্ভ হৈছিল ইয়াত অত্যন্ত হাবি বননি আছিল আৰু চখানহালি আছে গৰু মানুহৰ মূৰবিলাক ৰাইজে ফটোৱাই ইয়াতে কিছুমান উদ্যোক্তা যেনে হীৰেণ শৰ্মা আমাৰ মাননীয় ৰত্নেশ্বৰ শাস্ত্ৰী এনেহেন ধৰণে আমাৰ ডেকা ডাঙৰীয়া জড়িত আছে এইবিলাক পৰলোক হৈ গৈছিল সেই সময়ত প্ৰথম আছিল ৰামেশ্বৰ কলিতাই আমাৰ আছিল সম্পাদক আৰু এজন বুঢ়া মণ্ডল আছিল সেই সভাপতি আছিল তেতিয়াৰ পৰা আমি জড়িত হৈ আছোঁ আৰু তেতিয়াত কৰি আজি তেতিয়াৰ কথা যদি ভবা যায় মোৰ মনটো অত্যন্ত আনন্দ লাভ কৰে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু যুৱ চামকো মই আশীৰ্বাদ কৰোঁ ইয়াত কৰি যেন বহুত মানে হৈ যায় মই যদি মুক্ত হৈ ওপৰৰ পৰা যেন চাই মই আনন্দ লাভ কৰোঁ এই মোৰ আপোনালোকে নিজে আজি ইয়াত দেখিছে গতিকে সাংস্কৃতিক দিশত কিমান পিছপৰা নহয় কিন্তু আমাৰ এনে হেৰিটো পচনীয় কিন্তু সাংস্কৃতিকত আমাৰ কিছু আগবঢ়া আছে আমাৰ ইয়াত বহু সংস্কৃতি আছে কলা কুশলী ৰাইজ আছে শিল্পী আছে তেখেতসকলৰ অনুষ্ঠানবিলাক যদি প্ৰদৰ্শন কৰি থাকিব পাৰে বহুত উপকৃত গতিকে আমাৰ স্থানীয় যিখিনি মানুহ আছে আমাৰ ইয়াৰ কমিটিৰ লগত জড়িত গোটেইখিনি মানুহৰ পৰাই আমি যথেষ্ট সহায় সহযোগিতা আমি লাভ কৰিছোঁ আৰু আমি তেখেতসকলক এই চেগতে আমি আমাৰ এই অঞ্চলৰ মানুহখিনিক আমাৰ সহযোগত থকা মানুহখিনিক আৰু আমাৰ অঞ্চলৰ মানুহখিনিক আমি আজি দূৰদৰ্শনৰ জৰিয়তে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমি আজি খুবেই আনন্দিত
যে আজি আমাৰ এই লক্ষ্মী পূজা মকবা মহোৎসৱত আপোনালোকে আমাৰ গোটেই অঞ্চলটোৰ আমাৰ বহুধা মানে যিবিলাক আমাৰ সংস্কৃতি আছে বিভিন্ন ধৰণৰ সংস্কৃতিক আমি ইয়াতে আমি উপবিষ্ট কৰিব পাৰিছোঁ আৰু তেওঁলোকৰ দ্বাৰা আমি মঞ্চস্থ কৰিব পাৰিছোঁ গোটেইবিলাক সাংস্কৃতিক মানে হেৰিবিলাক অনুষ্ঠানত আমি নিজেও অলপ আনন্দিত হৈছোঁ। বৃহত্তৰ বজালীৰ ভূটান্ত সাদেৰী সন্মিলনী শ্ৰী শ্ৰী লক্ষ্মী পূজা এক সুপ্ৰাচীন শাৰদীয় ধৰ্মীয় উৎসৱ। এই বৃহৎ অঞ্চলটোৰ ই অকল ধৰ্মীয় উৎসৱেই নহয়, ই হৈ পৰিছে অঞ্চলটোৰ সম্প্ৰীতি আৰু একতাৰ বান্ধোন কটকটীয়া কৰি ৰখা মহামিলনৰ উৎসৱ।